নতুন ইউটিউব চেনেল খুলিবলৈ হ'লে আমি প্ৰথমতে ইউটিউব এপটো খুলি ল'ব লাগিব। প্ৰথমতে আমি জিমেইল আইডি এটা নতুনকৈ খুলি ল'ম। তাৰ বাবে আমি ইউটিউব দবাব লাগিব। ইউটিউব দবোৱাৰ পিছতে আমি চুইচ একাউণ্টত দবাই দিম। চুইচ একাউণ্টটো দবাই দিব লাগিব। তাৰপিছতে প্লাছ চিনটো দবাই দিব। প্লাছ চিনটো দবোৱাৰ পিছতে এনেদৰে দেখিবলৈ পোৱা যাব। তাৰপিছতে ক্ৰিয়েট একাউণ্টত দবাই দিব। ফৰ মাই পাৰ্চনেল ইউজ চিলেক্ট কৰি ল'ব। তাৰপিছতে ফাৰ্ষ্ট নেমটো লিখি দিব। তাৰপিছত লাষ্ট নেমটো লিখি দিব। তাৰপিছতে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছতে ডেট অফ বাৰ্থ লিখি দিব। তাৰপিছতে জেণ্ডাৰ চিলেক্ট কৰিব। ছোৱালী হ'লে ফিমেল দিব, ল'ৰা হ'লে মেল কৰি দিব। তাৰপিছত আকৌ নেক্সট কৰি দিব। তাৰপিছতে নতুন জিমেইল আইডিটো আমি চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আকৌ নেক্সট কৰি দিলোঁ। নেক্সট কৰাৰ পিছতে ইয়াতে পাছৱৰ্ড লিখি দিম। তাৰপিছত আকৌ নেক্সট কৰি দিম। তাৰপিছত আকৌ নেক্সট কৰি দিম। তাৰপিছতে আমি আকৌ তললৈ যাম। তললৈ যাই আই এগ্ৰীটো দবাই দিম। এয়া চাওক, আমাৰ জিমেইল আইডি আহি গ'ল, নাম আহি গ'ল আমাৰ। বেক কৰি দিয়াৰ পিছত এনেদৰে দেখিবলৈ পোৱা যাব। তাৰপিছত আমি ক্ৰিয়েট এ চেনেল তাত দবাই দিব লাগিব। তাত দবাই দিয়াৰ পিছতে আমি ফটো দিব পাৰোঁ। ইয়াতে ফটো দিব। আপুনি যদি ফটো দিব বিচাৰে এই কেমেৰাটোৰ লগত টিপি দিব। তাৰপিছতে আপুনি ফটো চিলেক্ট কৰি ল'ব। তাৰপিছত চেভ কৰি দিব, আপোনাৰ ফটো আহি যাব। তাৰপিছতে নেমটোত আপুনি লিখি দিব, আপোনাৰ নিজৰ হিচাপে আপুনি লিখি দিব। যদি ব্লগ চেনেল বনায় ব্লগ বুলি লিখি দিব। যদি কমেডি বনায় কমেডি বুলি লিখি দিব। এনেদৰে আপোনাৰ চেনেলটোৰ ওপৰত আপুনি লিখি দিব। মই লিখি দিছোঁ টেগ বুলি লিখি দিছোঁ। তাৰপিছতে ছেভ কৰি দিলোঁ। তাৰপিছত আকৌ হেণ্ডেলটো দবাই দিব। আমি যেনেদৰে লিখিছোঁ তেনেদৰে ইয়াতো আহি যাব। তাৰপিছত আমি আকৌ ছেভ কৰি দিম। তাৰপিছত আকৌ ক্ৰিয়েট চেনেলটো দবাই দিম। এয়া চাওক, আমাৰ ইউটিউব চেনেল বনি গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব। আজিলৈ ইমানে। আৰু নেক্সট এটা ভিডিঅ'ত মই জনাম ইউটিউব চেনেলটো ছেটিং কেনেদৰে কৰিব লাগিব। ভিডিঅ'টো চাবলৈ নাপাহৰিব। আজিলৈ ইমানে।